অসমে দেখুৱাই দিছে যে কেনেকৈ নিজৰ শিল্পীক মৰম কৰিব লাগে। असम में दिखा दिया अपने आर्टिस्ट को कैसे प्यार करते हैं। মই এইটো ক'ব বিচাৰিছো যে যদি মোৰ পুনৰ জন্ম হয় তেন্তে মই অসমত জন্ম হ'ব বিচাৰো। मैं ये कहना चाहूँगा कि अगर अगला जन्म हो तो असम में। সমগ্ৰ পৃথিৱীত মই শিল্পীৰ প্ৰতি এনে মৰম দেখা নাই। असम में जो मैंने पूरी दुनिया में ऐसा आर्टिस्ट के प्रति ऐसा प्यार दिखा है। শেহতীয়াকৈ সোনু নিগমে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক লৈ মনৰ অনুভৱ প্ৰকাশ কৰিছে। তেওঁ স্পষ্টকৈ কৈছে যে অসমে দেখুৱাই দিছে যে কেনেকৈ নিজৰ শিল্পীক মৰম কৰিব লাগে। তেওঁৰ মন্তব্য অনুসৰি সমগ্ৰ পৃথিৱীত মই শিল্পীৰ প্ৰতি এনে মৰম দেখা নাই। এই কথাখিনি প্ৰমাণ কৰে যে অসমৰ জনসাধাৰণে শিল্পীসকলক কিমান সন্মান আৰু মৰম কৰে। তেওঁ আৰু এটা অতি আৱেগিক কথা উল্লেখ কৰিছে। তেওঁ কৈছে যে মই এইটো ক'ব বিচাৰিছো যে যদি মোৰ পুনৰ জন্ম হয় তেন্তে মই অসমত জন্ম হ'ব বিচাৰো। এই মন্তব্যই অসমৰ জনসাধাৰণ আৰু শিল্পীসকলৰ মাজৰ পবিত্ৰ সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিছে। নিউজ ডেস্ক, এজ ইট ইটছ নিউজ।